নমস্কাৰ দে সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইদিন ৰেগুলাৰ ভিডিঅ' দিবলৈ পোৱা নাই নহয়, গা মনবোৰ ভাল লগা নাই। তাৰপাছত আৰু এফালে ছোৱালীজনীও গা ভাল নাছিলে যে, তাৰপাছত এতিয়া বাৰু ভাল পাইছে অকণমান। এফালে বৰা পিঠা বনাই আছোঁ। বৰা পিঠা খাই কোনে কোনে ভাল পায় বাৰু। বেয়া পোৱা মানুহ চাগে নায়েই নহয় জানো, খুব কমে আছে চাগে। মই কিন্তু ভালে পাওঁ দেই, বিহুলৈ বুলি নহয় আৰু এনে ঘৰত খাবলৈ। আলহী ইয়াতে কেতিয়াবা আহিলে মানেও লাগে নহয়, বিস্কুট খাবলৈও মন নকৰে যিহেতু আজিকালি। বিহুলৈ বাৰু খুন্দিবলৈ আছেই, বিহুলৈ যা যোগাৰ কৰাগৈ নাই সেইবোৰ। আপোনালোকে কৰিছেনে নাই জনাবচোন দেই। আৰু এইফালে নিমখ দি পিনি ধুনীয়াকৈ পুৰি ল'লোঁ চাহৰ লগত খাবলৈ বুলি। তাৰপিছত আৰু এইফালে বাকী থকাখিনি আৰু এইখিনি ৰ'দত দি দিছোঁ। এইটো বাৰু সেই দুদিনমান আগৰ ভিডিঅ' হয় দেই। তাৰপাছত এইফালে এনেকৈ ৰ'দত দি দিছোঁ। চাই থাকিব লাগিব যিহেতু বান্দৰ ইমান উৎপাত কৰে নহয় আমাৰ ঘৰত। তাৰপাছত আৰু এইফালে ছোৱালীজনীকো পিঠা দিলোঁ, ভাত পানী খোৱালোঁ। তাৰপাছত তাই স্কুললৈ যাবলৈ ওলাইছে। এইফালে ওলাই মেলি আজৰি, তাই মানে ৰাতিপুৱা ভাত খাবলৈকে মন নকৰে। ভাত নাখালেতো নহ'ব ন, এনেও গা ভাল নাই। তাকে সেই জোৰ কৰি দুটামান খোৱালোঁ আৰু। এইফালে ভায়েকৰ একদম হাঁহি ক'বই পৰা নাই, লগত যাবলৈ লাগে বাইকৰ। তাৰপাছত আৰু এইফালে কি বুলি কয়, ছোৱালীজনীক সুধিছোঁ এইকেইদিন স্কুললৈ গৈ বোলো হেৰি কেনেকুৱা লাগিছে বোলো, বহুত দিনৰ মূৰত খুলিছে নহয় বোলো। তাৰপিছত তাই কৈছে কি ভালে পাইছোঁ বোলে, লগৰকেইজনীও লগ পাইছোঁ নহয় বোলো বহুত দিনৰ মূৰত। তাৰপিছত কি বুলি কয়, এইফালে আকৌ স্কুললৈ যাবলৈ হ'লেই নহয়। ল'ৰাই মানে ভাত নাখালেই, বাইকৰ লগত খালে মানেহে খোৱা, নহ'লে নাখায়েই। তাৰপাছত এইফালে অকণমান দেৰি পাছত আমাৰ যে কলগছবোৰ যিহেতু ইমান আছে নহয়, বান্দৰবোৰ সেইকাৰণে আহে আকৌ। কলডিল এটাও খাবলৈ নাপাওঁ, কলো খাবলৈ নাপাওঁ। সেইকাৰণে মায়ে বোলে চব বিকি দিম বোলে, এনেই কাটি কাটি পেলোৱাতকৈ বুলি কৈ পিনি এনেকৈ মানুহৰ মানে সেই বাগানত কেঁচু সাৰ দিবলৈ লাগে বুলি কৈছিলে। তাকে সেই মায়ে কাটি পেলাইছে। কলগছকেইজোপা ইমানেই ডাঙৰ ডাঙৰ নহয়, এইয়া এনেকৈ মাজতে মানে ফালি ফালি নিবলগীয়া হৈছে, সিহঁতি দাঙিবই নোৱাৰিছে। এনেই আৰু ন, কাটি পিনি পেলাই দিয়াতকৈ আৰু কিবা এটা ন ওলাব ন, সেই তেল নিমখ খাবলৈ হ'লেও। তাৰপিছত আৰু এইফালে ছোৱালীজনী স্কুলৰ পৰাও আহিলে, তাই বোলে ইউনিফৰ্ম দিলে মা সেনেকৈ বুলি কৈছে। মই বোলো ভালেই হ'ল আকৌ বোলো ইউনিফৰ্ম দিলে। এইবাৰ আকৌ চাৰ্টটো বগা দিলে দেই। যিমানে যি নহওক ন, চাৰ্টটো বগা হ'লেহে ভাল লাগে, যিমানে লেতেৰা নহওক। কিবা চফা হ'লে মানে ভাল লাগে আৰু, বগা চফা উজ্জ্বল দেখে। তাৰপাছত এইফালে এইবাৰ আকৌ এই হালধীয়া চোলাটোৰ লগত ট্ৰেকচুট পেণ্ট এনেকৈ দিছে। মই বোলো ভালেই হ'ল দিয়া বোলো, ভালেই হ'ব বোলো, পেণ্টটোৰ লগত বোলো চোলাটো ভাল লাগিব সেনেকৈ বুলি ক'লোঁ। যোৱাবাৰ বাৰু গ্ৰে কালাৰ দিছিলে যে চাৰ্টটো, এইবাৰ আকৌ বগা দিলে। বগাটো ভালেই পাওঁ, প্ৰথমতে বগাই আছিলে, বগাটো ভালেই পাওঁ বাৰু যিমান লেতেৰা হ'লেও। তাৰপিছত বোলো তাই কৈছে কি, ছোৱালীজনীয়ে কৈছে বিহু পাছতে পিন্ধিব লাগিব নেকি সেনেকৈ বুলি ক'লে। তাৰপিছত আকৌ গধূলি সময়ত আমাৰ ইয়াত বিহু শিকিছে আৰু কি কয়, যিহেতু বিহুলৈ আৰু মাত্ৰ সেই দুদিনমানহে আছে মাজতে, সেইকাৰণে বিহু শিকাইছে আৰু। প্ৰথম দিনাখনে খালি চবেই ধুনীয়াকৈ নাচিছে দেই, নাচনীকেইজনী একদম ধুনীয়াকৈ পাৰিছে আৰু এনেকৈ ৰৈ ৰৈ শিকাইছে আৰু গানো লগতে শিকাই দিছে। নাচনী গোটেইকেইজনীয়ে পাৰিছে বাৰু প্ৰথম দিন হ'লেও আজি খুব ধুনীয়া লাগিছে, একদম বিহু বিহু লাগি গৈছে আৰু। আমাৰ ফালে পিছে অকণমান দেৰিকৈ শিকোৱা হৈছে, বেলেগ জেগাবোৰত বাৰু শিকায়ে আছে বাৰু। এইফালে আমি এনেকৈ বহি আছোঁ। মই অকণমান দেৰিহে থাকিলোঁ দেই, বেটাৰ লগত থাকিবও নোৱাৰোঁ নহয় বেছি দেৰি। এইফালে ছোৱালীয়ে নাচি লৈ বহি আছে, ভিতৰত সেই নাচনীখিনি শিকাইছে আৰু এইফালে বাহিৰত ঢুলীয়াখিনি সৰু সৰু কণ কণ ল'ৰাকেইটা এইফালে বাহিৰত শিকাইছে এইফালে। তাৰপাছত আকৌ এইফালে আহি ঘৰত ভাত পানী বনাবলৈ হ'ল নহয়। এইফালে হাতী ভেকুৰী বহুত দিনৰ মূৰত মায়ে আনি দিছে, এইবাৰৰ মানে প্ৰথম খাম। হাতী ভেকুৰী ভালে লাগে বাৰু দেই, এইখিনি বুঢ়া নিচিনা অকণমান দেখিছোঁ, সেইকাৰণে বোলো আলুৰ লগত ভাজিয়ে দিম, আলুৰ লগতে আলু আৰু কিবা কিবি মিক্স কৰি দিম। এইফালে মায়ে হালধিখিনি উলিয়াই লৈছে, বিহুত বোলে পিচিব লাগিব বোলে। তাৰপিছত এইফালে ভাজিলোঁ মই সেই আলু, হাতী ভেকুৰী। কোমলীয়া হ'লে বাৰু পিটিকা কৰি খাবলৈ ভাল লাগে, এইখিনি অকণমান বুঢ়া যেন পালোঁ যে সেইকাৰণে আলুৰ লগতে ভাজি দিছোঁ আৰু মই।
আলু তাৰপিছত আৰু ইয়াত ঢেকীয়া দিম আৰু ঢেকীয়া চেংমৰা তাৰপিছত এইফালে ৰঙালাও ফুল বা কণীৰ লগতে খুব ভাল লাগে দেই আমাৰ এতিয়া সেই ৰঙালাও কি বুলি কলি হৈছে ক'ৰবাত তাৰপিছত বান্দৰে আহি হেকে কৰিব দুদিনমান পাছত এইবিলাক চাটনিও খুন্দিবলৈ মানে মিক্সিটোতে দি দিম আৰু এইফালে মচন্দৰী